নমস্কাৰ, মই বিনোদ কলিতা। আমাৰ দৰঙৰ ভাষাৰে এখন নতুন ফিল্ম আহি আছে ভিচিডি আমি কৰিবলৈ লৈছোঁ। ৰাহুল খানৰ ডাইৰেকশ্যন আৰু কৈলাশ ৰাজৰ প্ৰডিউচাৰ মই অভিনয় কৰিম আৰু সকলোৱে ফিল্মখন আহি আছে। 6 তাৰিখে শ্বুট আছে আৰু আমাৰ দৰঙৰে ভণ্টি কেইজনীমানে আমাক ভিডিঅ' পঠাইছে, ভিডিঅ'কেইটা চাই লওক। নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী কলিতা। বিনোদ কলিতা, ৰাহুল খান আৰু কৈলাশ দাসৰ এখন দৰঙীয়া ভাষাৰ সুন্দৰ ভিচিডি আপোনালোকৰ মাজলৈ আহি আছে। লগতে মোক এই ভিচিডিখনৰ বাবে চিলেক্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী মনালিছা ডেকা। RBK প্ৰডাকশ্যন, বিনোদ কলিতা, ৰাহুল খান, কৈলাশ ৰাজ তেওঁলোকৰ দৰঙীয়া ভাষাৰ ভিচিডিখনত মোক সুবিধা দিয়াৰ বাবে ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নুকুমণি ডেকা। RBK প্ৰডাকশ্যন, বিনোদ কলিতা, কৈলাশ ৰাজ আৰু ৰাহুল খানৰ এখন দৰঙীয়া ভাষাৰ ভিচিডিৰ কাৰণে মোক চিলেক্ট কৰাৰ বাবে ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰুজ ডেকা। RBK প্ৰডাকশ্যন, বিনোদ কলিতা, ৰাহুল খান, কৈলাশ ৰাজ তেওঁলোকৰ দৰঙীয়া ভাষাৰ ভিচিডিখনত মোক চিলেক্ট কৰাৰ বাবে ধন্যবাদ।